বাক্সাৰ মুছলপুৰৰ বাথৌপুৰীৰ জিলা ক্ৰীড়া প্ৰকল্পত কোভিড প্ৰটোকল অনুসৰি জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতেই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে। পিছত জিলা উপায়ুক্তগৰাকীয়ে বাক্সা আৰক্ষী ২৪ নং আয়াৰ বেটেলিয়নৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি উপায়ুক্ত আয়ুষ গাৰ্গে বক্তব্যত জিলাখনত কাৰ্যকৰী হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰে। जल जीवन आसनी विगत वर्षों सरकारी 1648 स्कूलों तथा आंगनबाड़ी केंद्रों रनिंग वाटर व्यवस्था करा हुई है। लोक निर्माण विभागों अधीन प्रधानमंत्री ग्रामीण सड़क योजना आसनी जरिए इतिमध्ये 1073 किलोमीटर पथ काम संपूर्ण करा हुई है तथा 38 दलंगों काम संपूर्ण हुई है। RIDF आसनी अधीन दुखन पक्की दलंगों काम इतिमध्ये संपूर्ण करा हुई है। अखम नाला प्रकल्प आसनी अधीन रंगियापुरा नागरी जिले गई मुठ 33 किलोमीटर पर काम पूर्ण करा हुई है। अखम दर्शन आसनी अधीन तिनिटा पथर उन्नयन काम संपूर्ण हुई है। 15 माध्यमिक विद्यालय उच्चतर माध्यमिक विद्यालय অনুষ্ঠানত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুছলপুৰৰ পৰা জিন্তুমণি দাসৰ ৰিপৰ্ট, বাৰ্তা 365।